ছাৰ মোৰ প্ৰথম প্ৰশ্নটো হ'ল আমাৰ শিৱসাগৰখন মানে ব্ৰহ্মপুত্ৰ নদী, দিখৌ, দিচাং, দৰিকা এই 4খন নদী আৰু এতিয়া নতুনকৈ আমাৰ যিখন শিৱসাগৰ মই নতুনকৈ আমগুৰিও পালোঁ তাৰ জাঁজি, গতিকে আমাৰ সমষ্টিটো এতিয়া জাঁজি নদীলৈকে এই 5খন নদী বেচিকেলি এই 5খন নদীৰ সাংঘাতিক ধৰণৰ সমস্যা হৈ থাকে। তাৰ ভিতৰত কেইবাটাও সমস্যা ডিপাৰ্টমেণ্টে মোটামুটি কৰি দিছে। ইতিহাসত মানে 1954 চনৰ পৰা 65 চনৰ ভিতৰত অসমৰ চব মথাউৰিবিলাক বনাইছিলে। আমাৰো মানে সেই দিখৌ নদীৰ মথাউৰি সেই তেতিয়াই বনোৱা, এই প্ৰথমবাৰৰ কাৰণে মোৰ কাৰ্যকালত আৰু এই মন্ত্ৰীৰ কাৰ্যকালত তেখেতৰ কাৰ্যকালত প্ৰথমবাৰৰ কাৰণে নতুনকৈ 20 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাই আছোঁ। এতিয়া সেইটো হ'ল দিখৌ নদী, কিন্তু আমাৰ প্ৰব্লেম কেইটামান আছে যে সেই প্ৰব্লেমকেইটা সমাধান কৰাটো খুব প্ৰয়োজন। মই ভাবোঁ যে 1 নম্বৰ প্ৰব্লেমটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীত আমাৰ সমষ্টিটো এতিয়া আমগুৰিলৈকে মোৰ যিহেতু পৰিলে, গতিকে আমাৰ সমষ্টিটোত 26 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখন পৰিছে, তাৰে 11 কিলোমিটাৰ সাংঘাতিক ধৰণে খহনীয়া হৈ আছে। তাৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা বা ৱৰ্ল্ড বেংকৰ আমি এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে। সেই প্ৰজেক্টটো যদি নহয় তেতিয়াহ'লে আমাৰ শিৱসাগৰখন নাবাচে। গতিকে সেইটোৰ কি হৈছেগৈ এটা খবৰ আমাক লাগে। নাম্বাৰ 1 অধ্যক্ষ মহোদয়, মানে আমগুৰি সমষ্টি MLA মই ইয়াত বহি আছোঁ। আমগুৰি সমষ্টি MLA কেনেকৈ আৰু এজন MLA হ'ল ইয়াত? হ'ব, তেখেতে আপোনাৰ প্ৰতি সহানুভূতি দেখুৱাইছে। আপুনি পৰিষ্কাৰ কৰি দিব লাগিব এইটো। এজন MLA ইয়াত বহি আছোঁ। সন্মানীয় সদস্যগৰাকী, অধ্যক্ষ মহোদয়, আমগুৰি এটা অংশ মোৰো পৰিছে, মোকো অকণমান সুবিধা দিব।